Good morning guys. So আজি মই এটো সেকেন্ড ভ্লগ আপোনালোকে চাব চাই পেলা যদি ভাল পায় আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব এতিয়া মৰ্নিং হৈ আছে আমি উঠিছো আজিও যেহেতু এটা এক্সাম আছে সো ৰাতিপুৱা সোনকালে উঠিবলগীয়া হ'ল পঢ়িবলগীয়া হৈছে অকমান সো এতিয়া মই উঠি পেলা অকমান পানী খাই লৈছো আপোনালোকো খাই চাগে পানী কাৰণ ৰাতিপুৱা পানী অকমান খাব লাগে সো এতিয়া মই বেলকনিত আছো অকমান বাহিৰৰ পৰিৱেশটো চাইছো যেটো অকমান সোনকালে উঠা হ'ল গতিকে আৰু আজি বিশেষকৈ মনটো ভাল লাগিছে কাৰণ আজি এক্সাম শেষ আমাৰ আৰু মানে এক্সাম শেষ যেহেতু আমি পূজা আহি আছে সো শ্বপিং কৰিব যাম ফ্ৰেণ্ডছৰ লগত আৰু এটা ইম্পৰ্টেন্ট কথা বিশেষকৈ আজি আমাৰ ৰুমত আহিব আমাৰ ফ্ৰেণ্ডছবোৰ থাকিবলৈ আহিব কেজনমান ফ্ৰেণ্ডছ বহুত ভাল লাগি আছে মনটো আপোনালোকক দেখাই যাম দিনটো কেনেকৈ যায় আপোনালোকে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো সো এতিয়া মই আপোনালোকক অকণমান বাহিৰৰ পৰিৱেশটো বেলকনিৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ ৰুমৰ যোনটো বেলকনি আছে তাৰ পৰা এয়া আমাৰ ৰুমৰ বেলকনিৰ পৰা এইটোৱে ভিউ ইমানো মানে হেৰি না বেছি কনষ্ট্ৰাকচন হৈ আছে সো এইটো আমাৰ ভিউটো গতিকে ৰাতিপুৱা হলেও বহুত ভাল লাগে ন ৰাতিপুৱা পৰিৱেশটো মানে বহুত ভাল লাগে আৰু এটা কথা আপোনাক ক'বলৈ আছে কালি আমাৰ ৰুমত এজনী আমাৰ ফ্ৰেণ্ড আহিছিলে তাই প্ৰবলেম হোৱাৰ কাৰণে আমাৰ মতে থাকিব লগা হ'ল যেটো আজি এক্সাম আছিলে সো সব পঢ়াত বিজি আছে মই আপোনাক অকমান দেখুৱাই দিম তাই আপোনালোকে চাই দেখক সো মোৰ পানী খা অলৰেডি হৈ গৈছে গতিকে এতিয়া যেহেতু তাই আছেহি আমাৰ ৰুমত চাহকণ বনাওঁগে চাহকণ খাওঁ আমিও ছবি মিলি ৰাতিপুৱা চাহকণ খালে ভাল লাগি থাকে মনটো আৰু চাহকণ খাই পিনি মই আপোনালোকক দেখাই আছো আজি চাহৰ লগত কি খোৱা হয় গতিকে চাহকণ খাই পিনি আমাৰ এতিয়া চাহ হেয়া হি পাই গলহি গতিকে আমি এতিয়া সবে খাম মিলি কৰি তাৰপিছত এতিয়া বেছি না আজি বিস্কিট আছে আৰু এই চাহ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো পাছৰখিনি মই দেখাই থাকিম হেল্ল' আমি এতিয়া চাৱাৰ লৈ আহিছো গতিকে আমাৰ গা চা ধুই হৈ গৈছে সবৰে গতিকে মই আকৌ সদায় ৰাতিপুৱা কি কৰোঁ গা ধুই পেলাই অকমান ভগৱানক প্ৰাৰ্থনা কৰোঁ সো এতিয়া অকমান ভগৱানক প্ৰাৰ্থনা কৰি লওঁ তাৰ পাছত কলেজলৈ আমি ৰেডি হ'ম ব্ৰেকফাষ্টটো কৰিব আছে প্ৰাৰ্থনা কৰি লওঁ ভগৱানে হেল্ল' আমাৰ ওলাই হৈ গৈছে আমি এতিয়া সব কলেজ যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি এতিয়া আহি আছো আমাৰ ৰুমত অহা কংকনা গৈ আছে বৰ্ষা আগত এক্সামৰ কাৰণে সব পুৰা বিজি হৈ আছে আজি ফালি দিব আৰু সবে এক্সাম লাষ্ট এক্সাম তাতে আমি যাবলৈ ওলাইছো আহি আছো কংকনা হাত দি দে কংকনা আৰু বৰ্ষা তুমি গন্নু আহি আছো আমি আমি এতিয়া কলেজৰ ওচৰ পাই গৈছোহি এখন কলেজৰ আমাৰ ফ্ৰণ্ট গেট
এইটো আমাৰ কলেজৰ ভিউটো। হাই, মই আজি এতিয়া এক্সাম আমাৰ চব শেষ হ'ল, চব আমি ক্লাছত আছোঁ পুৰা। আজি আমাৰ এক্সাম শেষ, আমি এতিয়া চব ফিল্ম চাব যাবি ন তহঁত? ইহঁত এতিয়া ফিল্ম চাব যাব, আমি শ্বপিঙত যাম। কোনটা ঘৰত যাবা? এয়া ঘৰত যাব। পুৰা মস্তি লাগিছে আৰু আজি আমাৰ। আপোনালোকক ৰুমত গৈ পেলাই লগ পাই আছোগে। এতিয়া বাই বাই। হাই, আমি এতিয়া জাষ্ট কলেজৰ পৰা আহি পাইছোহি। এক্সাম মোটামুটি গ'ল আৰু, বাট ইমানো ভাল হোৱা নাই, কিন্তু গ'ল আৰু, বেয়া বুলিও ক'ব নোৱাৰিম। চবতছে ভাল লাগিছে আজি এক্সাম আমাৰ শেষ, আৰু আমি আজি এতিয়া ফুৰিব গৈ আছোঁ। আৰু মোৰ লগৰ এজনী আছে, তাই পেহীয়েকৰ ঘৰত আমাক ভাত খাব মাতিছে আজি, চ' তাত যাম। গৈ পেলাই আমি তাৰপিছত শ্বপিং কৰিম। শ্বপিং কৰি পেলাই আকৌ শুনিছোঁ ইয়াতে ক'ৰবাত মেলা হৈ আছে নি, বাণিজ্য মেলা। আই থিংক তাতো সোমাম আমি। যদি সোমাওঁ আপোনালোকক মেলাখন দেখাম। আৰু বাকী আমি এতিয়া ভাত চাত খাব যাওঁ। গতিকে আমি ৰেডি হৈ যাওঁ যাবলৈ। চ' আপোনালোকক দেখুৱাই গৈ থাকিম। আপোনালোকে যদি ভাল পাইছে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আমাৰ ওলাই হৈ গ'ল, এতিয়া আমি গৈ আছোঁ ফুৰিবলৈ। এতিয়া আমি ক'ত যাম? এতিয়া আমি জিলমিল যাম। জিলমিলৰ পৰা আমি তাৰপিছত যাম বজাৰলৈ। চ' আপোনালোকক দেখুৱাই গৈ থাকিম ক'ত ক'ত সোমাওঁ, কি কি কিনা হয়। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি এতিয়া আহি পালোহি পেহীহঁতৰ ঘৰ। চ' এতিয়া অলপ সময় হ'ল আহি পোৱাহি। এতিয়া পেহীয়ে আমাক খাব দিছে ভাত, গতিকে আমি খাই লওঁ ভাতকেইটা। এয়া ভাত, এয়া দাল, এয়া মাংস, এয়া ভাজি। খাই লৈ পেলাই আপোনালোকৰ কথা পাতিম। এয়া শ্বপিং কৰিছে ফ্ৰেণ্ডছকেইটা। হাই দি দিয়া। এয়া ইহঁতে কাপোৰ কিনিছে, দেখুৱাই দিয়া। আমি এতিয়া ষ্টাইল বজাৰ আছোঁ। চ' আপোনালোকে চাই থাকক, ষ্টাইল বজাৰত বহুত ভিৰ হৈছে। গতিকে এতিয়া ইয়াতে কাপোৰ চাইছোঁ। কাপোৰ তেনেকুৱা ইমান পচন্দ হয়, কালেকশ্যনবিলাক শেষ হৈ গৈছে। চ' দেখুৱাই আছোঁ ইয়াৰ কালেকশ্যনবিলাক আপোনালোকক। ভাগৰ লাগি গৈছেগৈ, মানে বহুত ভিৰ হৈছে যেন। এয়া কুৰ্তা, এয়া মোৰ ফ্ৰেণ্ড ৰূপচী কুৰ্তা চাই আছে। পচন্দ হৈছে নি এইটো? কেনেকুৱা লাগিছে? ইমান ভাল লগা নাই এইটো। বেলেগ চাচোন, বেলেগ চাই এইটো। তোৰ ইমান ভাল লগা নাই, চাচোন। আপোনালোকক যে কৈছিলোঁ মই মোৰ ফ্ৰেণ্ডছখিনি আহিব বুলি, এতিয়া আহি পাই গ'ল। যিহেতু আজি এক্সাম শেষ, চ' আমি চবেই শ্বপিং কৰিলোঁ। তাহাঁতক তাত লগ পালোঁ, কিন্তু আমি বেলেগ বেলেগ হ'বলগীয়া হ'ল। চ' এতিয়া সিহঁত আহি পালেহি, আপোনালোকক মই দেখাই দিছোঁ। সিহঁত এয়া চনু, হেল্ল', এয়া
ৰূপাঞ্জলি ৰুবি সো আজি আমি পুৰা পাৰ্টি কৰিম সবে আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅটো লাষ্টলৈকে চাই থাকিব পুৰা মস্তি কৰিম আজি আমি এতিয়া সব ওপৰত আহিছো চাদৰ ওপৰত আহিছো সো ইমান ভাল লাগিছে ভিউটো দেখি আপোনালোকে চাওকচোন ৰাতি ইমান ধুনীয়া লাগে লাইটৰ পোহৰত সববোৰ তাতে পূজা ইমান ভাল লাগিছে আমি সব আহিছো এয়া আমাৰ ওপৰৰ পৰা ৰাতিৰ ভিউটো দেখিছে বহুত ভাল লাগে ইয়াত থাকি গতিকে আজি সব লগৰবিলাক আহিছে যেতিয়া সো আমি ভাবিলো ওপৰত আহি অলপ মস্তি কৰি লওঁ আৰু এটা কথা মই আপোনালোকক দেখুৱাইছো এতিয়া আমাৰ ইয়াত ফুল আছে বহুত ধুনীয়া ধুনীয়া ফুল এয়া দেখিছেনে এয়া বহুত ধুনীয়া ধুনীয়া ফুল আছে ইয়াত আহি বহুত মজা লাগে ফুলৰ মাজত প্লাস ইমান ভিউটো ওপৰৰ পৰা ধুনীয়া লাগে দেখি যে তুলসী পুৰা ফুল এইবোৰ এতিয়া টাইম 9:05 হৈ গ'ল গতিকে আমি এতিয়া ৰাতি ভাতৰ কাৰণে যোগাৰ কৰিছো সো হিহঁত আহাৰ কাৰণে আমি চিকেন আনিলো বজাৰৰ পৰা সো আজি চিকেন বনাম এজনে নাখায় তাই কাৰণে আমি ডিম লৈ আহিছো চান্দা লৈ আহিছো সো চিকেন বনাম পটল ফ্ৰাই এনেকৈ সিহঁতক আজি খুৱাম বুলি ভাবিছো তাতেতো বহুত ভাল লাগে ন ফ্ৰেণ্ডছৰ লগত সিহঁত পিজিত থাকে সো সিহঁত আহিছে বহুত ভাল লাগিছে আপোনালোকে চাই থাকক আপোনালোক দেখুৱাই আছো এয়া পিঁয়াজ এয়া আলু কাটি ললো এণ্ড এয়া নহৰু আদা আৰু জলকীয়া পেষ্ট এণ্ড দিছ ইজ চিকেন আমাৰ এটাই দুখৰ কথা যে আমাৰ মানে খুন্দনা নাই সো আমি বাতিতে পিচি দিওঁ আৰু তেনেকেই ভাল লাগে ন ৰুমত থকা কিছুমান মজাই বেলেগ এতিয়া কেৰাহীত আমি তেল দিম সো আপোনালোকে আমি চাই থাকক কেনেকৈ বনাওঁ ইমান ভালকৈ বনাব নাজানো কিন্তু বনাওঁ আৰু তেল দিয়া হৈ গ'ল আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ ভিডিঅ'টো যদি ভাল লাগে চাই থাকিব লাষ্টলৈকে আমি এতিয়া অলপ পাঁচফোৰণ দি দিম পাঁচফোৰণ দিছো তেলতে তেলতে পিঁয়াজ দি দিছো পিঁয়াজ দিয়া হৈ গ'ল এতিয়া লগতে নহৰু আদা জলকীয়া পেষ্টখিনিও তেলতে দি দিওঁ সোনকালে হ'ব তেতিয়া যিহেতু অকণ ভোক লাগিছে এয়া পিঁয়াজ আৰু নহৰু আদাখিনি তেলতে দি দিলো এতিয়া আলুখিনি অলপ পাছত দিম তেলখিনি পিঁয়াজখিনি অকণমান ৰঙচুৱা নিচিনা হ'বলৈ দিম তাৰপিছতহে আমি চিকেনটো দিম আমাৰ পিঁয়াজখিনি হৈ গৈছে অলমষ্ট এতিয়া আমি এইখিনি নিমখ হালধি সানি থৈ দিছিলো চিকেনখিনি সো এতিয়া এইখিনি আমি অলপ অলপকৈ দি দিম তেলত আমাৰ এতিয়া চিকেনখিনি দি দিলো এতিয়া আমি মছলা দিম এয়া চিকেন মছলা দিম এইটো গৰম মছলা সো গৰম মছলা অলপ দি দিম এণ্ড এইটো ৰেড চিলি দিম এণ্ড এইটো জিৰা পাউডাৰ দিম অলপ
এয়া চিকেন আমাৰ বহাই দিয়া হৈ গৈছে, গতিকে এইখিনি হ'বলৈ দিম। তাৰপিছত আপোনালোকৰ ওচৰত আহি আছো ভাত চাত বনাই আপোনালোকক আকৌ পিছৰখিনি দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আমাৰ ভাত হৈ গ'ল, এতিয়া আমি চবে এনজয় কৰিম ভাত। একদম চিম্পল, তেনেকুৱা বিশেষ একো বনোৱা নাই, কিন্তু চিকেন আৰু পটল ফ্ৰাই তেনেকৈ খাওঁ আৰু ইয়াত আৰু। তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। আমাৰ ভাত খোৱা হৈ গ'ল, হৈ যোৱাৰ পিছত এতিয়া বাচন চাচন ধুলোঁ, ধোৱাৰ পিছত এইবিলাক ঠাই চাই মুচোঁতে বহুত সময় হৈ গৈছে, ভাগৰ লাগিছে, আজি এনেও বহুত ঘূৰিলোঁ। চ' এতিয়া আমি শুম গোটেইখিনি, কিন্তু তাৰ আগতে এটা কাম আছে আমাৰ, মেহেন্দি পূজা পাইছেহি। গতিকে মেহেন্দি বা কোনে কোনে লগাই ভাল পায় কমেণ্টত জনাবচোন। মেহেন্দি বহুত ভাল লাগে ন মেহেন্দি লগাই। চ' আমাৰ এক্সপাৰ্ট আহিছে মেহেন্দি, তাই এতিয়া মেহেন্দি লগাব, আপোনালোকক দেখাই দিম। এয়া আমাৰ বিচনা পৰা হৈ গ'ল, আজি তলত শুম আমি। এয়া আমাৰ মেহেন্দি আঁকা চলি আছে, আমাৰ ৰুবি বহুত ধুনীয়া মেহেন্দি আঁকে তাই। আপোনালোকক গোটেই ফুল ভিডিঅ'টো মই দেখাই আছোঁ। মেহেন্দি আঁকাৰ পাছত আপোনালোকক মই ডিজাইনটো দেখাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। চ' এতিয়া 12:27 হৈছে, 12:30 হৈছে। চ' আমাৰ মেহেন্দি আঁকি এতিয়াহে খতম হৈছে, আৰু বহুত ভাগৰ লাগিছে, টোপনি ধৰিছে। চ' শুওঁগৈ। গতিকে এয়া মেহেন্দি আঁকিলে, বহুত ধুনীয়া আঁকিছে, বহুত ভাল লাগিছে। ডিজাইনটো তাই নেটৰ পৰা লৈ পেলাই আঁকিছে, এক্সপাৰ্ট হয় আমাৰ ৰুবি। এয়া বুলি কৈছে, বহুত ধুনীয়া মেহেন্দি আঁকে তাই। চ' এয়া হৈ গ'ল আমাৰ মেহেন্দি আঁকা। আপোনালোকেও ডিজাইনটো যদি ভাল পায় কমেণ্ট বক্সত জনাবচোন। হাই, আমাৰ এতিয়া চব কাম শেষ হ'ল, চব শুলে। গতিকে এতিয়া আমিও চব শুওঁ। গতিকে আপোনালোকক কাইলৈ লগ পাম, নেক্সট ব্লগত লগ পাম। চ' গুড নাইট, চুইট ড্ৰিম, বাই বাই।